চতে গয়ে গয়ে বহাগে পালেহি অসমৰ চৌদিশে এতিয়া বিহুৰ উল্লাস ঢোল পেপাৰ মাতত অসমৰ আকাশ বতাহ গৰজি উঠিছে ঢুলীয়া নাচনি আৰু পেপাৰ মাতত চৌদিশে উল্লাসৰ পৰিৱেশ পিছ পৰি থকা নাই গুৱাহাটীৰ পূব শৰণীয়া আৰু ৰাজগড়ৰ মহিলাসকল তেওঁলোকো ওলাই আহিছে বহাগৰ বিহু মাৰিবলৈ তেওঁলোকে পৰিৱেশন কৰিছে জেং বিহু আহক তেওঁলোকৰ বিহু উপভোগ কৰোঁ